Hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছো। আজি আমাৰ ঘৰত আলহী আহি আছে। আলহী মানে মাহঁত আহিছে, দাদাহঁত বৌহঁতে আহিছে। দাদা ছুটিত আহিছে ঘৰলৈ, তাকে আহিছে আমাৰ ৰুমলৈ। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বুলি কৈ সময়ে পোৱা নাই। এটা আমনি কৰি আছে আৰু কাম চাম ইটো সিটো কৰি থাকোঁতে ভিডিঅ'টো আৰম্ভ কৰাই নহ'ল। এইফালে চোৱা, এইফালে চাইডে, এইফালে চাইডে, এইফালে চাইডে হাই বুলি কৈ দিয়া। এয়া আমাৰ আলহীৰ কাৰণে খানা বনাই থকা হৈছে। গাহৰি, আলু, বিলাহী আমাৰ মানুহজনে বনাই আছে। ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মই কণমান এজনে আমনি কৰি থকাৰ কাৰণে মই ভিডিঅ' তোলাই নহ'ল। ভাবিলোঁ এতিয়া অকণমান দেখাই দিওঁ। এয়া গাহৰি, আলু, বিলাহী তেল নিদিয়াকৈ বনাই আছে। খাই কিন্তু তাইক মানে এনেকৈ লৈয়ে থাকিব লাগে, তাই কোচৰ পৰা ননমাই হ'ল। এইয়া আহি পালেহি মাহঁতে। শুই আহিছে পোৱালীকেইটা দুইটাও। নাওদি ভণ্টি কেনেকৈ কান্দে? ইহঁতকেইটা হৈছে মোৰ ভতিজা ল'ৰা, মানে মোৰ দাদা বৌৰ ল'ৰা হয়। টুইনছ হয় দুইটা। মই কিন্তু একে নেদেখোঁ দেই, অকণমান দুইটা বেলেগ বেলেগ হয়। ভাত পানী খাই দুইটাই খেলি আছিল, অকণমান তুলিয়ে ভাত পানী খাই আজৰি হৈ সিহঁতকেইটাৰ লগত অকণমান ধেমালি কৰিলোঁ। তাৰপাছত তেওঁলোকো ঘৰলৈ যাবলৈ ওলালে। টাটা। টাটা। হ'ব হ'ব নাও হেদি আব্বা দা এতিয়া মাহঁতেও গ'ল, তেওঁলোকৰ তলত আগুৱাই থৈ আহিলোঁগৈ। আহি মেলি এতিয়া মোৰো বহুত ভাগৰ লাগিছে। আজি দিনটো ইটোৰ পাছত সিটো কৰি আছোঁ, আৰু পোৱালীজনীও আমনি কৰি আছে। সেয়া তাই শুই আছে। তাই শুই থাকোঁতে ময়ো অকণমান শুই লওঁ, আকৌ এতিয়া কাম কৰিবলৈ হ'বই গধূলিৰ কাৰণে। তাই শুই থাকে। গুড ইভিনিং। মই দুপৰীয়া শুই উঠিলোঁ, শুই উঠি মেলি চাহ তাহ খাই মেলি অকণমান বহিলোঁ। তাৰপিছত ভাবিলোঁ মোৰ পাৰ্চেল দুটামান আছিলে, তাকে পাৰ্চেলকেইটা আপোনালোকৰ আগত আনবক্সিং কৰি দেখাওঁ বুলি ভাবিছোঁ। পাৰ্চেলকেইটাতনো কি আছে চাওকচোন আপোনালোকে। বেটীৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ। আমি যিকোনো বস্তু আমাজনতহে অৰ্ডাৰ দিওঁ দেই, মানে তাত ভাল পাওঁ আৰু। এয়া হৈছে ক্লথ ডাইপাৰ। আপোনালোকৰ ঘৰতো যদি তেনেকুৱা মানে সৰু ল'ৰা ছোৱালী আছে, ইউজ কৰিব পাৰিব।
অৰ্ডাৰ কৰিছিলোঁ 5টা। এই 5টা মানে 5টা হ'লে মানে কি হ'ল ধুই মেলি শুকুৱাই শুকুৱাই পিন্ধাই থাকিব পাৰি। যিহেতু আমি ইটো ডাইপাৰ পিন্ধাই মানে একেৰাহে পিন্ধাই ৰাখিলে ভালো নহয়, সেইটো কাৰণে ভাবিলোঁ এইটো অৰ্ডাৰ কৰিলোঁ। এইটো পিন্ধি থাকিলে তাই একো অসুবিধা নাপায়, একো ইনফেকশ্যন নহয়, তাৰ কাৰণে এইটো অৰ্ডাৰ কৰিলোঁ। মই অৰ্ডাৰ কৰিছিলোঁ 5টা অৰ্ডাৰ দিয়াৰ কাৰণ এইটো যে মানে এইটো ধুই পুনৰ ব্যৱহাৰ কৰিব পাৰি। আগতে আমি এইটো ডাইপাৰ ব্যৱহাৰ কৰি আছিলোঁ, এইটো অকল ওৱান টাইম ব্যৱহাৰ কৰিব পাৰি আৰু তাতে মানে ট্ৰেভেলিং কৰোঁতে কিবা কৰোঁতে এইটো পিন্ধাওঁ, কিন্তু বাকী ঘৰত বা ৰুমত মানে মই এইটোহে ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ এতিয়াৰ পৰা। মানে মই ইউটিউবত আৰু এনেকৈ চালোঁ ৰিভিউবিলাক বহুত ভাল আছে, সেইকাৰণে ভাবিলোঁ এইটো মই অৰ্ডাৰ কৰিলোঁ। মই অৰ্ডাৰ কৰা টাইমত এইটো 65% ডিছকাউণ্ট চলি আছিল, এনেকৈ 3000 কিবা টকা আছিল, মই 1329 টকাত পাইছোঁ। ভাবিলোঁ লৈ লওঁ বুলি। আপোনালোকৰ ঘৰতো যদি তেনেকুৱা বেবী আছে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু, আপোনালোকে তাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। আৰু এটা পাৰ্চেল আছিল, সেইটো আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিছোঁ। আমাৰ বেটীৰ কাৰণে অৰ্ডাৰ কৰিছিলে বাপেকে এইটো অনলাইনত, তাই অন্নপ্ৰসন্নৰ কাৰণে। লক্ষ্মিকা অন্নপ্ৰসন্ন চেৰেমনি। আমাৰ বেটীৰ ৰিয়েল নেমটো হৈছে লক্ষ্মিকা। লগতে বেলুন কেইটামান দিছে।